গছত কঁঠাল উঠক তেল নখাওঁতেই চেল বেল। এইবাৰ মুখ্যমন্ত্ৰীৰ চকী লাগে দিলীপ শইকীয়াক। জ্যেষ্ঠতাৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ পদ লাগে ৰাজ্যিক সভাপতি। ৰাষ্ট্ৰীয় নেতৃত্বৰ দুৱাৰে দুৱাৰে দিলীপ শইকীয়া। উজনিৰ পৰা লাগে মুখ্যমন্ত্ৰী। দাবী পবিত্ৰ মাৰ্ঘেৰিটাৰ। অসমত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও মুখ্যমন্ত্ৰীৰ চকীক লৈ বিজেপিত আৰম্ভ হৈছে টনাআজোৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ চকী বিচাৰি লবি পকাইছে কেইবাজনো নেতাই। মন কৰিবলগীয়া যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি নিৰ্বাচনী সভাত ঘোষণা কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব সেয়া স্পষ্ট হৈ পৰিছিল। কিন্তু নিৰ্বাচন অন্ত পৰাৰ পিছতেই মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে বিজেপিত। একাংশ বিধায়কে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে যদিও আন একাংশ জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰী সলনিৰ দাবী তোলা পৰিলক্ষিত হৈছে। বিজেপিৰ ভিতৰুৱা এক সূত্ৰই সদৰি কৰা মতে ৰাজ্যত পুনৰবাৰ বিজেপিৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব কেইবাজনো জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিও। জানিব পৰা মতে জ্যেষ্ঠতাৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ পদৰ বাবে আটাইতকৈ যোগ্য বুলি দাবী কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। বিজেপিৰ সাংগঠনিক স্তৰত বিভিন্ন দায়িত্ব পালন কৰি অহা দিলীপ শইকীয়াই ইতিমধ্যেই কেইবাজনো শীৰ্ষ নেতাক সাক্ষাৎ কৰি নিজৰ মনোভাৱ ব্যক্ত কৰিছে। বিজেপিৰ শীৰ্ষ সূত্ৰটোৰ মতে বিজেপিৰ লগতে RSSৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ কৰি আছে দিলীপ শইকীয়াই। অকল দিলীপ শইকীয়াই নহয়, মুখ্যমন্ত্ৰীৰ পদ বিচাৰি দিল্লীত তৎপৰতা চলাইছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও। পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী এইবাৰ উজনি অসমৰ পৰা দিব লাগে মুখ্যমন্ত্ৰীৰ পদ, কিয়নো বিজেপিত ৰাজ্যিক সভাপতিৰ পদত আছে নামনি নেতা। তদুপৰি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উত্থান প্ৰতিহত কৰিবলৈ হ'লে আহোম সম্প্ৰদায়ৰ পৰা এজন নেতাক মুখ্যমন্ত্ৰী পদ দিলে পৰৱৰ্তী সময়ত উজনি অসমত বিজেপিৰ ভেটি মজবুত হ'ব বুলি কেন্দ্ৰীয় নেতৃত্বক পতিয়ন নিয়াৰো চেষ্টা চলাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। ইতিমধ্যে নিজকে মুখ্যমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী বুলি RSSৰ কেন্দ্ৰীয় নেতৃত্বকো সন্মান কৰাবলৈ চেষ্টা চলাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত কেইবাটাও দিন আছে যদিও মুখ্যমন্ত্ৰী পদক লৈ বিজেপিৰ ভিতৰচৰাত চলা এনে টনাআজোৰাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।